বিয়াৰ দিন চমু চাপি এতিয়া আৰু বেলেগ কথা ভবা কোনো প্ৰশ্ন নাই খুৰা ভালে আছে মৌচুমী ভিতৰত আছে নহয় ঠিক আছে এই মানে ফাটিব দেউতা মোৰ লগৰ যে মানে স্কুলত যে একেলগে পঢ়িছিলো এতিয়া মোৰ বিয়াৰ খবৰটো পাই তাই খবৰ ল'বলৈ ফাটিবা তোৰ দেখোন আগতে এনেকুৱা নাম শুনাই নাই দেউতা মোৰ লগৰ গোটেইখিনিয়ে নাম তোমাৰ মনত আছে আমাৰ হে মফিজ সেইবিলাক পাৰিলেকে যোৱাকে যোৱা কগৈ চগৈ পোৱাকে মোৰো বন্ধু এজনৰ ল'ৰা এটা আছে সিও বৰ ওখ দুইটাই মিলে নেকি চাব লাগিব সিও মানে বিবাহৰ বাবে উপযুক্ত পাত্ৰী বিচাৰি আছে যে আজিকালি অকল বিয়াৰ কথাই ভাবি থাকো কিন্তু কবিও দাদা এই ধনমণি আৰু ৰাগিনীৰ বিয়াখনক লৈ মোৰ যে কিমান হেঁপাহ মইতো মাৰ আগত সকলো কথা কম বুলিয়ে ভাবিছিলো কিন্তু মাৰ কাকো এটা খুবেই বেয়া মৌচুমী গতিকে মাৰ আগত একো কথাই ক'ব নোৱাৰি ইফালে মামাক ক'বলৈতো খাহেই নহয় কথাই কেৱল সেই তাখন উলিয়াই দিয়ে কি যে সমস্যাত পৰিব নহয় মইতো ভাবি আছো দেউতাৰ কথা দেউতাই যদি সিহঁতৰ বিয়াখনৰ কথা গম পায় তেওঁ গাঁৱত কি কৰে কিন্তু একো ঠিক নাই বিচাৰি ফুৰিছে তহঁতক মানে দেউতা বিয়াখন কেনেকৈ হ'ব তাৰে আলোচনা ভাল কৰিছ পিছে মৃণাল তই কিন্তু বিয়াখনত লাগি দিব লাগিব দেই জানতো আমাৰ ঘৰত ল'ৰা নাই গতিকে গাঁৱৰ ল'ৰাখিনিৰ ওপৰতে সকলো দায়িত্ব আপুনি কোনো চিন্তাই নকৰিব খুৰা মই বিয়াৰ কাম শেষ কৰিহে চহৰলৈ বৰ ভাল কথা পিছে কি নাম আছিল হাতিবা আইজনী তেওঁ কিন্তু বিয়াখনত থাকিব লাগিব দেই দৰকাৰ হ'লে মই তোমাৰ মা দেউতাক কৈ নিজেই কৈ আহিম তোমাৰ ঘৰটো ক'ত আগে কি কৰিছে পিছে এই কৰিছে একো বুজি নাপায় পিছে বৰ দুখ লাগিছে পিছে আইজনী তুমি দুখ নকৰিবা এয়া সকলো ভগৱানৰে লীলা এফালে ফুল চলে আনফালে দুখ হয় পিছে তুমি মনতে বিশ্বাস ৰাখা ভগৱানে এদিন তোমাৰ মনৰ আশা পূৰণ কৰিব দুখ নকৰিবা